শ্ৰদ্ধা ৰাইজ নমস্কাৰ। সাধাৰণতে মই ঘৰত বহি এনেদৰে মই ফেচবুক লাইভ কৰা মোৰ অভ্যাস নাই। কেতিয়াবা মিটিঙত বা প্ৰেছ কনফাৰেন্সৰ সময়ত এনেধৰণৰ ফেচবুক লাইভ কৰে, কিন্তু আজি অতি প্ৰয়োজনীয়তাত মই ফেচবুক লাইভ ঘৰতে বহি কৰিবলৈ বাধ্য হৈছোঁ। অতি পৰিতাপৰ সৈতে লক্ষ্য কৰিছোঁ যে নিজামুদ্দিন মাৰ্কাজৰ তবলিগ জামাতত থকা লোকসকলৰ কেইজনমানৰ গাত ভয়াৱহ কৰোণা ভাইৰাছ ধৰা পৰাক লৈ কেৱল আমাৰ ৰাজ্যখন নহয়, গোটেই দেশত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই সময়খিনিত বা বাতৰি চাই থাকোঁতেই যিখন তালিকা ছ'চিয়েল মিডিয়া বা ৰাজ্যিক চৰকাৰৰ পৰা জানিব পাৰিছোঁ, সেই তালিকাত মোৰ সমষ্টিৰ কেইজনমান লোকৰ নামো সন্নিৱিষ্ট থকা মোৰ পৰিলক্ষিত হৈছে। সেয়েহে এজন দায়িত্বশীল প্ৰতিনিধি হিচাপে মই ফেচবুক লাইভৰ যোগেদি এই কথাখিনি মোৰ সমষ্টিবাসী আৰু ৰাইজৰ ওচৰত ৰাখিব বিচাৰিছোঁ। এই বাতৰি পোৱাৰ লগে লগে যিকেইজনৰ নাম তালিকাত প্ৰকাশ পাইছে তাৰ পৰা বাছি উলিয়াই যিকেইজন মোৰ সমষ্টিৰ, সেইকেইজনৰ ঘৰত মোৰ সমষ্টিৰ সেই গাঁৱৰ লগত থকা মোৰ সহকৰ্মীসকলক মই নিৰ্দেশ দিছিলোঁ, মই অনুৰোধ কৰিছিলোঁ যে ততাতৈয়াকৈ আপোনালোকে সেই লোকসকলৰ ঘৰলৈ যাওক আৰু সেই লোকসকলৰ লগত যোগাযোগ কৰক, সেই পৰিয়ালৰ লগত যোগাযোগ কৰক। যদি সেই লোকজনক পায় তেতিয়াহ'লে ওচৰৰ স্বাস্থ্যকেন্দ্ৰক খবৰ কৰক, সেই লোকজনকো বুজাই বঢ়াই স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাওক আৰু আৰক্ষীক আপোনালোকে খবৰ দিয়ক। এই কথাখিনি কোৱাৰ সময়ত ফেচবুক লাইভৰ অহাৰ ঠিক আগমুহূৰ্তত মই আপোনালোকক জনাব পাৰিছোঁ যে মোৰ সমষ্টিৰ যিকেইজনৰ কথা কৈছিলে তাৰ ভিতৰত আমবাগানৰ পূব ছোৱালনীৰ কামাল উদ্দিন বুলি যিজন লোক আছে, সেই লোকজনে দিল্লীৰ ট্ৰিটমেণ্ট কৰি থকা কৈছে। আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক যোগাযোগ কৰোঁতে আৰু মোৰ মানুহে তেওঁলোকৰ লগত যোগাযোগ কৰোঁতে আজি তেওঁলোকৰ নিগেটিভ পোৱা বুলি দিল্লীত জনাইছে বুলি মোক জানিব দিছে। দ্বিতীয়তে লাইলুৰিৰ চান্নিয়া বুলি যিজন লোক, সেই লোকজনো দিল্লীত ট্ৰিটমেণ্টত আছে, কোৱাৰেণ্টাইনত আছে আৰু তেওঁৰো নিগেটিভ পোৱা বুলি আমাক জনাইছে। হাজী চাইজুদ্দিৰ ৰহমান বুলি শ্বাহিনবাৰ্গত তেওঁ এতিয়াও জামাতত আছে। মই অনুৰোধ কৰিছোঁ, মই এই কথাখিনি আপোনালোকক পিছত ক'ম, বাকী মই যিখিনি তথ্য পালোঁ সেইখিনি কথা আপোনালোকক কৈ লওঁ যে যিসকলৰ আমি পাইছোঁ তাৰ ভিতৰত আব্দুল কাদিৰ আৰু আব্দুল হুছেইনৰ কণ্টেক্ট নাম্বাৰ ওলাইছে আৰু আমি অলপ সময়ৰ পিছতে আমি তেওঁলোকক খবৰ কৰিবলৈ সক্ষম হ'ম। হবিবুল্লাহ বুলি এজন আছিলে, সেই লোকজন ইতিমধ্যেই লোকনাথ হস্পিটেলত তেওঁ ট্ৰিটমেণ্টত আছে বুলি জনাইছে। আৰু আয়ুব আলী বুলি যিজন টেকেলিপুটাত আছে, তেওঁ এতিয়াও ট্ৰিটমেণ্টত যোৱা নাই, জামাতত আছে বুলি জনাইছে। গতিকে মই সেইসকলক আৰু বাকী যিসকল 6-8জন আছিলে তাৰ এইকেইজনৰ ভিতৰত প্ৰায়বিলাকৰ লগতে আমাৰ কণ্টেক্ট হৈছে। মই সেইসকলক জনাইছোঁ যে আপোনালোকে নিজৰ লগতে নিজৰ পৰিয়ালটোক বচাওক, সমাজখনক বচাওক আৰু আপোনালোকে ততাতৈয়াকৈ এজনো খবৰ নিদিয়াকৈ নাথাকি স্বাস্থ্য বিভাগক খবৰ দিয়ক আৰু নহ'লে আপোনালোকে পুলিচক জনাওক। আৰু যদি আজি ৰাতিৰ ভিতৰত এই লোকসকলে খবৰ নিদিয়ে তেতিয়া অহাকালি দায়িত্বশীল এজন প্ৰতিনিধি হিচাপে মোৰ সমষ্টিৰ স্বাৰ্থৰ ক্ষেত্ৰত, সেই পৰিয়ালৰ লোকৰ স্বাৰ্থত, সেই লোকসকলৰ স্বাৰ্থত মই নিজেই সকলো নিয়ম কানুন মানি মই সেইসকলৰ ঘৰলৈ যাবলৈ বাধ্য হ'ম
আৰু এই লোকসকলক মই কৈছোঁ যে আপোনালোকে নিয়ম নীতি মানি আপোনালোকে স্বাস্থ্য বিভাগত খবৰ কৰক। এই সংকটকালত মই আপোনালোকৰ প্ৰতিনিধি হিচাপে আপোনালোকৰ কাষত থাকিম আৰু সন্মুখত কাষত থাকি শেষলৈকে আপোনালোকৰ লগত যুঁজি যাম, আপোনালোকৰ লগত থাকিম। আপোনালোকৰ কোনো অসুবিধা নহয়, কিন্তু এই সংকটকালত আপোনালোকৰ লগতে বাকীসকলক যাতে বিপদত নেপেলায় তাৰ কাৰণে মই আপোনালোকৰ এই ফেচবুক লাইভৰ যোগেদি বিনম্ৰ অনুৰোধ কৰিছোঁ। পুনৰবাৰ কৈছোঁ যে যিসকলে এতিয়াও ট্ৰিটমেণ্ট কৰা নাই আপোনালোকে ৰাতিটোৰ ভিতৰতে স্বাস্থ্য কেন্দ্ৰলৈ যাওক, অন্যথা অহাকালি আমি নিজৰ ববীয়াকৈ আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এতিয়া মই ক'ব খুজিছোঁ যে এই ঘটনাৰ আলম লৈ কিছু চক্ৰই, মুষ্টিমেয় কিছু চক্ৰই গোটেই বাতাবৰণ দূষিত কৰি পেলাইছে। ফেচবুক খুলিব নোৱাৰা হৈছে, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰে তেওঁলোকে বেয়া কথা কৈছে। মই সেইসকলক অনুৰোধ কৰিছোঁ যে এইটো মানৱ জাতিৰ দুৰ্যোগ, মানুহ হৈ আমি এই সময়ত যুঁজো আহক। এই সময়খিনিত কৰোণাক লৈ হিন্দু মুছলমান নকৰিব। এই সময়খিনি হ'ল আমি সকলোৱে মিলিজুলি এই বিপদৰ পৰা আমি ৰক্ষা পোৱাটো। তাৰপিছত আকৌ আমাৰ যি অভিপ্ৰায় আছে, আকৌ আমাৰ যি ধৰণৰে আমি ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক সেই বিষয়ে পিছত বহু আমি সময় পাম। এই সময়খিনিত আমি মানুহ হৈ থাকোঁ আহক। এই সময়খিনিত আমি আমাৰ কথা বতৰাৰে আমি নিজৰ চিনাকি দিওঁ আহক। আৰু মই চৰকাৰলৈ বিনম্ৰ অনুৰোধ, যিসকলে ছ'চিয়েল মিডিয়াৰ যোগেদি কৰোণাক লৈ বিভিন্ন ধৰণৰ তিৰ্যক মন্তব্য কৰি বিভিন্ন ধৰণৰে আকাশ বতাহ প্ৰদূষিত কৰিছে, সমাজখন প্ৰদূষিত কৰিছে, সেইসকলৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই চৰকাৰখনক অনুৰোধ জনাইছোঁ। মই চৰকাৰখনক অনুৰোধ জনাইছোঁ, কা আন্দোলনৰ সময়ত যিদৰে ভিডিঅ' ফুটেজ চাই, যিদৰে হোৱাটছএপ চাই, যিদৰে ছ'চিয়েল মিডিয়া আপোনালোকে চাই আপোনালোকে কঠোৰ হৈছিল, আপোনালোকে বিভিন্ন ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল, এতিয়া যদি এই কৰোণাক লৈ বিভিন্ন ধৰণেৰে তিৰ্যক মন্তব্য কৰি সমাজত বিভাস্প বিয়পাই এই সময়খিনিত গোটেই ব্যৱস্থাটোকে ভেঙুচালি কৰে, ইমান প্ৰচেষ্টাক যদি ভাঙি চাঙি ঠান কৰিবলৈ খোজে, সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে মই চৰকাৰখনক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আহক, পুনৰবাৰ অনুৰোধ কৰিছোঁ, আমি মানুহ হৈ জীয়াই থাকোঁ, আমি মানুহ হৈ জীয়াই থাকোঁ, আমি মানুহ হওঁ। ধন্যবাদ।